নমস্কাৰ বন্ধুসকল, আজি আমি ডিছকাছ কৰিব লৈছোঁ এনে এখন আঁচনি যিখন আমাৰ টাউনৰ পথৰ কাষত দোকান দি থকা দোকানীবোৰৰ বাবে, যাৰ নৰ্মেলি পাৰ্মানেণ্ট ষ্ট'ৰ নাথাকে, ঘুমটি এখনত বস্তু বিক্ৰী কৰে। যিজন হ'ব পাৰে এজন ভেজিটেবল ভেণ্ডৰ, টি ষ্টল, কাপোৰ দোকানী, ফাষ্টফুড দোকানী, পাণ দোকানী, ৰান্ধনী সামগ্ৰী বিক্ৰেতা ইত্যাদি। যিসকলক সহায় কৰিবলৈ ভাৰত চৰকাৰে এক বিশেষ ঋণ আঁচনি আৰম্ভ কৰিছিল, সেইখন হ'ল PM স্বনিধি আঁচনি। আজি আমি এই আঁচনিখনৰ বিষয়ে অলপ আলোচনা কৰিম। লগতে আলোচনা কৰিম ক'ত কেনেকৈ এই লোন এপ্লাই কৰিব পাৰিব। তেন্তে আহক PM স্বনিধিৰ বিষয়ে বিস্তাৰ ৰূপত আলোচনা কৰোঁ। PM স্বনিধি এক কোলেটাৰেল ফ্ৰী মানে একো ছিকিউৰিটি নালাগে ঋণ স্কিম, য'ত পথ বিক্ৰেতাসকলে মাত্ৰ নিজৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড দি 10,000 পৰ্যন্ত ঋণ লাভ কৰিব পাৰে, যিটো ভালকৈ মাৰিলে পিছত 50,000 টকালৈকে লোনটো বঢ়াই দিয়া হয়। আৰু বেংকৰ লগত এটা সম্পৰ্ক হৈ যায় কাৰণে পিছত ইয়াতকৈও বেছি লোন লোৱাৰ সুবিধা পাব পাৰে। PM স্বনিধি লোন কোনে এপ্লাই কৰিব পাৰে? টাউন কমিটি মানে মিউনিচিপেল বৰ্ডৰ আণ্ডাৰত পৰা ভেজিটেবল ভেণ্ডৰ, চাহ বিক্ৰেতা, কাপোৰ বিক্ৰেতা, খাদ্যবস্তু বিক্ৰেতা, পাণ দোকানী, ৰান্ধনী সামগ্ৰী বিক্ৰেতা ইত্যাদি লোকে এপ্লাই কৰিব পাৰে। PM স্বনিধিৰ সুবিধাসমূহ: 10,000 টকাৰ লোন 1 বছৰৰ ভিতৰত মাসিক EMI যোগে উভতাব লাগিব। প্ৰথম ঋণ উভতালে দ্বিতীয় ঋণ 20,000 টকালৈকে বৃদ্ধি কৰিব পাৰিব। দ্বিতীয় ঋণ মাৰি দিলে নেক্সট 50,000 টকালৈকে লোন পাব। কোলাটেৰেল ফ্ৰী, ইয়াত একো ছিকিউৰিটি দিব নালাগে, চিভিল চেক নাথাকে আৰু ইঞ্চুৰেঞ্চো নালাগে। ইণ্টাৰেষ্ট বেংক টু বেংক বেলেগ হয়, বছৰি 10 to 13% ভিতৰত হয়। মানে ফাৰ্ষ্ট লোনটোৰ কাৰণে 1,000 টকামান EMI হয় 1 বছৰৰ কাৰণে। চৰকাৰে 7% ইণ্টাৰেষ্ট ৰেহাই দিয়াৰ কথাও কৈ আছে। PM স্বনিধিত কেনেকৈ এপ্লাই কৰিব? ফাৰ্ষ্ট আপুনি আপোনাৰ মিউনিচিপেল বৰ্ডত গৈ পান, আধাৰ কাৰ্ড আৰু আপোনাৰ যিটো বেংকত একাউণ্ট আছে সেই একাউণ্টটো দি এপ্লাই কৰিব আৰু আপোনাৰ এপ্লিকেশ্যনখন তেওঁলোকৰ চাৰ্টিফিকেট লগাই অনলাইন যোগে আপোনাৰ বেংকলৈ পঠাই দিব আৰু আপুনি বেংকৰ লগত যোগাযোগ কৰি জাষ্ট পান কাৰ্ড আৰু আধাৰ কাৰ্ডখন দি লোনটো পাব পাৰে। একেবাৰে চিম্পল, নহয় জানো? চ' আপোনাৰ যদি ওপৰত উল্লেখ কৰা ধৰণৰ দোকান আছে বা কাৰোবাক চিনি পায়, এই সুযোগটো লোৱাৰ চেষ্টা কৰিব বা দোকানীজনক এই স্কিমৰ বিষয়ে অৱগত কৰাব পাৰে। চ' আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।